কবিতাৰ শিৰোনামা সপোন। আবৃত্তি ৰূপনীল মহন্তৰ। সপোন আহে, সপোন ভাঙে, মনৰ দুৱাৰদলিত কোনে আহি টুকুৰ মাৰে অজানিতে। কিনকিনীয়া সেই বৰষুণ চাকৰ টোপালেও আগমনী বাৰ্তা দি যায় প্ৰেমৰে। সুকোমল মনৰ গভীৰ চৰাঘৰত জুই তীখাত উতলি থকা যৌৱনে আদৰণি জনাব পাৰিব জানো আন্ধাৰত। মৰুৰ মৰীচিকাৰ পালিচৰত উশাহবোৰ যেন ক'ৰবাত হেৰাই যায়। ঘন হৈ পৰে বিশাল আকাশৰ কলা ডাৱৰবোৰ। সৌন্দৰ্যময় পাহাৰৰ বুকুৰ মাজত মধুময় সুৰৰ লহৰত আন্ধাৰক নেওচি সূৰুজ উদয় হয়। এয়াই যেন আগমনী সময়ৰ মন মন্দিৰৰ দুৱাৰ খুলি সপোনৰ কাৰেঙত স্বাগতম তোমালৈ।